Hello everyone, welcome to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছো আৰু আপোনালোকে বাৰু কি কৰি দিনবোৰ কটাইছে? 11:30-12 বজাত সকলো ফালে বন্ধ হৈ যায়, আমি ঘৰৰ পৰা ওলাইও যাব নোৱাৰো। ঘৰত থকাটোৱে ভাল দিয়কচোন, ঘৰতে থাকক, সুস্থ থাকক, ময়ো ঘৰতে আছো আৰু যিহে কোভিড-19ৰ সংক্ৰমণ বাঢ়িবলৈ লৈছে বাহিৰত, আমি ঘৰত থকাটোৱে ভাল। কিন্তু ঘৰতে থাকি থাকি বৰো লাগে দিয়কচোন। সেয়েহে মই কিবা কিবি বনাও টাইম পাস কৰিবলৈ। আজিও কিবা এটা বনাম, খুব কমন ৰেচিপি হয়, আপোনালোকে প্ৰায়ভাগে জানে, তথাপিতো ৰেচিপিবোৰ শ্বেয়াৰ কৰি ভাল লাগে দিয়কচোন। আৰু সেয়েহে মই আজিও ভাবিলোঁ যে মই যিটো বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰেচিপিটো। তো মই কিনো বনাওঁ বলকচোন চাওঁ। আজি মই আপোনালোকৰ লগত বৰপিঠা বা তেল পিঠা বনোৱাৰ প্ৰচেছটো শ্বেয়াৰ কৰিম, গতিকে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বলকচোন। এয়া চাওক আপোনালোকে, মই চাউলখিনি তিয়াই থৈছিলোঁ, গোটেই ৰাতিয়ে তিয়ালোঁ মই আচলতে ৰাতিপুৱা বনাম বুলি, কিন্তু ইমান দেৰি তিয়াব নালাগে আচলতে, আধা ঘণ্টামান সময় তিয়ালেই হৈ যায়। এতিয়া মই চাউলখিনি ধুনীয়াকৈ ধুই ল'ম আৰু এবাৰ পানীখিনি সলাই ধোৱাৰ পিছত ইয়াক মই ধুনীয়াকৈ পানীখিনি টুকি ল'ম। এয়া দেখিছে আপোনালোকে, মই চাউলখিনি পানীৰ পৰা টুকি ল'লোঁ, এনেকৈ খুব ধুনীয়াকৈ মই চাউলখিনি উলিয়াই ল'লোঁ। অকণো যাতে পানী ৰৈ নাযায়, কিন্তু বেছিকৈ টুকিব নালাগে খৰাহিত। মই জাষ্ট পানীখিনি আঁতৰাই পেলাই এটা বাউলত উলিয়াই লৈছোঁ চাউলখিনি। এতিয়া এইখিনি মই গ্ৰাইণ্ডাৰত দি দিম, মই ইয়াতে দি দিম। এয়া দেখিছে আপোনালোকে, পিঠাগুড়িখিনি মোৰ ৰেডি হৈ গ'ল। ইনষ্টেণ্ট কৰোঁ মই কামবিলাক, সেইকাৰণে মই নাচালোঁ। বহুতে হয়তো চালনীৰে চালি লয় পিঠাগুড়িখিনি, মই নাচালোঁ। এয়া দেখিছে, কিন্তু এইটো খুব ধুনীয়া পিঠা হ'ব। আৰু এইফালে দেখিছে আপোনালোকে, মই এইখিনি অকণমান গুড় ৰেডি কৰি থৈছোঁ। এই মিঠৈখিনিত, মিঠৈ বা গুড়, কিছুমানে আকৌ গুড় বুলি কয়, ইয়াত মই এতিয়া অকণমান পানী দি দিম। পানী অকণমান দিব, বেছি নিদিব, অকণমান পানী দি পেলাই এইখিনি মই এতিয়া ধুনীয়াকৈ গুলি ল'ম। মিঠৈৰ এটা মিশ্ৰণ মই তৈয়াৰ কৰিম আৰু ইয়াতে মই পিছত পিঠাগুড়িখিনি দিম। এয়া দেখিছে, গুড় বা মিঠৈৰ যিটো পানী আছিলে খুব ধুনীয়াকৈ গলি গৈছে, এইটো ৰেডি হৈ গৈছে। ইয়াত মই এতিয়া অলপ অলপকৈ পিঠাগুড়িখিনি দি যাম আৰু খুব ধুনীয়াকৈ এটা মিক্সাৰ বনাই ল'ম তেল পিঠাটো বনাব পৰাকৈ। তো এনেকৈ মই অলপ অলপকৈ দি পেলাই ইয়াক ধুনীয়াকৈ এনেকৈ গুলিম আৰু অকণমান ডাঠ কৰিব লাগিব, বেছি পনীয়া হ'লে পিঠাটো ভাল নহ'ব, গতিকে পিঠাগুড়ি যিমান পাৰোঁ অকণমান বেছিকৈ দিম মই। তো এইখিনি মই মিলাই লওঁ। এয়া দেখিছে আপোনালোকে, মোৰ পিঠাগুড়ি আৰু মিঠৈৰ যিটো মিশ্ৰণ সেইটো প্ৰায় ৰেডি হৈ গৈছে। তো ইয়াতে মই অকণমান বেকিং পাউডাৰ দিম যাতে পিঠাখিনি ফুলি উঠে, এইকণে দিম, বেছি নিদিওঁ। এই বেকিং পাউডাৰটো মই দিছোঁ, অকণমান দিছোঁ যাতে পিঠাখিনি ধুনীয়াকৈ ফুলি উঠে। তো এইখিনি মই এনেকৈ মিক্স কৰি দিম আৰু অলপ ধুনীয়াকৈ মই গুলি ল'ম, যাতে এই অলপ অলপ যি গুটি গুটি ৰৈ গৈছে পিঠাগুড়িৰ লাম্পছখিনি, সেইখিনিও যাতে পূৰা নোহোৱা হৈ যায়, তেনেকুৱা মই ভালকৈ মিলাই লওঁ মিশ্ৰণখিনি। আকৌ এবাৰ মিশ্ৰণখিনি ভালকৈ মিলাই লৈ মই অকণমান সময় ফ্ৰিজত থৈ দিম। আপোনালোকে ইচ্ছা কৰিলে লগে লগেও বনাব পাৰে, কিন্তু মোৰ মানে এতিয়া অকণমান বেলেগ কাম আছে, তো মই অলপ দেৰিকৈ বনাম, সেয়েহে মই মিশ্ৰণখিনি ধুনীয়াকৈ মিলাই লৈ পেলাই ফ্ৰিজত অকণমান সময় থৈ দিম আৰু বনোৱাৰ 10-15 মিনিটমান আগত উলিয়াই থৈ দিলেই হ'ল। তাৰপিছত আমি লগে লগে পিঠাখিনি বনাব পাৰিম। এয়া চাওক আপোনালোকে, খুব ধুনীয়া এটা মিশ্ৰণ হৈ গৈছে, পিঠাগুড়ি আৰু গুড়ৰ পানীখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। মই ফ্ৰিজত অলপ সময় থৈ দিলোঁ আৰু এতিয়া উলিয়াই আনিলোঁ। তো কমপ্লিট ৰেডি হৈ গৈছে বৰপিঠা বা তেলৰ পিঠা বনাব পৰাকৈ এই মিশ্ৰণখিনি। তো বলক তেন্তে মই পিঠাখিনি বনাওঁ আৰু আপোনালোকক দেখুৱাই থাকোঁ।
আমাৰ বৰ পিঠা বা তেল পিঠা বনাই হৈ গ'ল আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত মোক জনাব আৰু যদিহে ৰেচিপিটো ভাল লাগিলে আপোনালোকেও নিশ্চয় বনাই খাব আৰু খাই ভাল পাব মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদিহে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক তেতিয়া মই দি থকা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ